নমস্কাৰ আজি এটা মই অলপ বেলেগ টপিক লৈ ভিডিওটো লৈ আহিছো ইতিমধ্যে চাগে গম পাইছে ইন্ট্ৰোডাকশনটো দেখি এটা আমাৰ এথনিক কুইজিন যেটো খাই নোপোৱা অসমীয়া চাগে নোলাবই বিশেষকৈ এই গৰমৰ দিন কেইটাত সকলোৰে কাৰণে এক সুস্বাদু আহাৰ সেয়া হৈছে পইতা ভাত বা পান্তা ভাত আৰু ইন্টাৰেষ্টিংলি এই টিপিক্যাল আৰু ট্ৰেডিশনেল অসমীয়া থালিখন নিজৰ মতে যিমান পাৰি সিমান টেষ্টি কৰি ল'ব পাৰি বাকি সকলোৰে দৰে মোৰো পইতা ভাত খুব প্ৰিয় আৰু এটো একেবাৰে সঁচা কথা যে we are so lucky that we all eat such a wonderful recipe পইতা ভাত খালে কিয় ভাল সেই বিষয়ে যেতিয়া মই অলপ ষ্টাডি কৰিলো তেতিয়া গম পালো যে বাহ আমি ইমান ভাল বস্তু এটা খাওনে এনেদৰে পানীত 8 পৰা 10 ঘণ্টা ধৰি তিয়াই থোৱাৰ পিছত ইয়াত বহুতো উপকাৰী বেক্টেৰিয়া সঞ্চিত হয় যাৰ কাৰণে ইয়াৰ পুষ্টিগুণ বহু পৰিমাণে বাঢ়ি যায় আৰু এই উপকাৰী বেক্টেৰিয়াখিনি হৈছে probiotic যিয়ে পেটৰ বহুতো ৰোগ নিৰাময় কৰাত সহায় কৰে ভাতখিনি ঠাণ্ডা হোৱাৰ পিছত পানী দিব লাগে অলপ বেছিকৈ আৰু ভালদৰে হাতেৰে মোহাৰি দিব লাগে যাতে লডাবোৰ ভাঙি যায় আৰু গোটেই ৰাতিটো অৰ্থাৎ মিনিমাম 8 পৰা 10 ঘণ্টা এনেদৰে তিয়াই থৈ দিব লাগে যাতে ভাতখিনি ভালদৰে ফাৰ্মেন্টেড হয় আৰু ইয়াত উৎপন্ন হোৱা গুড বেক্টেৰিয়াখিনি শৰীৰৰ কাৰণে অতি উপকাৰী ইয়াৰ লগত সোৱাদ বঢ়াবৰ কাৰণে বিভিন্ন ব্যঞ্জন গোটাই ল'ব পাৰে এয়া বটৰ ফল কঁঠাল গুটি আৰু বাঁহগাজৰ পিটিকা ই এবিধ অতি টেষ্টি লগতে সাংঘাতিক উপকাৰী আৰু কঁঠাল গুটি যে এবিধ ছুপাৰ ফুড তাৰ চৰ্চা ইতিমধ্যে চাৰিফালে হৈয়ে আছে মই কঁঠাল গুটি কেইটা প্ৰথমে সিজাই ললো দুটা কেঁচা জলকীয়া আৰু নহৰু পুৰি এক খুন্দি লৈছো এতিয়া অলপ কুটি লোৱা পিয়াজ পুৰি লোৱা জলকীয়া আৰু নহৰু অলপ কেঁচা বাঁহগাজ এয়া নিমখ আৰু কেঁচা মিঠাতেল অলপ দি ভালদৰে কঁঠাল গুটিখিনি পিটিকি ল'ব লাগিব এয়া আলুৰ পিটিকাখন ইয়াত মই তেলত অলপ কুটি লোৱা পিয়াজ দি লগে লগে তাত বইল বুট দিলো আৰু অলপ কেঁচা জলকীয়া প্ৰায় 1 মিনিট মান ভাজি গেছটো অফ কৰি দিলো এইখিনিত এতিয়া নিমখ দি ভালদৰে পিটিকিলেই হ'ল এইবাৰ ইয়া ঢেকীয়া ভাজি আৰু মাছ ফ্ৰাই এতিয়া ভালদৰে পইতা ভাতৰ থালিখন সজাই লোৱা হওক আমি সকলোৱে এই কথা জানো যে পইতা ভাতে আমাৰ শৰীৰ শীতল কৰে এতিয়াও গাঁৱলীয়া চহা জীৱনত খেতিয়কসকলে আলু পুৰা বেঙেনা পুৰা মাছ পুৰা আদিৰে একাহে পইতা ভাত খাই পথাৰলৈ যায় যাৰ কাৰণে তেওঁলোকে এই প্ৰখৰ ৰ'দতো কাম কৰিবৰ কাৰণে শক্তি পায় ৰিসেন্টলি অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পইতা ভাতৰ ওপৰত এক পৰীক্ষামূলক গৱেষণা চলাইছিল
য'ত তেওঁলোকে পইতা ভাতৰ পুষ্টিগুণৰ ওপৰত কিছুমান ইতিবাচক অৰ্থাৎ পজিটিভ তথ্য সদৰি কৰিছে আৰু সেয়া হৈছে পইতা ভাতত যথেষ্ট পৰিমাণে ভিটামিন B6 আৰু B12 থাকে লগতে আইৰণ ফসফৰাছ মেগনেছিয়াম পটাছিয়াম কেলছিয়াম আৰু জিংক ভৰপূৰ পৰিমাণে থাকে ই শৰীৰটো লাইট আৰু এনাৰ্জেটিক কৰি ৰাখে ব্লাড প্ৰেছাৰ নৰ্মেল কৰি ৰাখে আৰু এলাৰ্জি নাইবা স্কিন ৰিলেটেড প্ৰব্লেমবোৰ দূৰ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে আৰু ভেৰি ৰিচেণ্টলি আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিও পইতা ভাত যে হাইলি নিউট্ৰিচিয়াছ সেই কথা তথ্য সহকাৰে প্ৰমাণ কৰি উলিয়াইছে এই পুষ্টিকৰ আহাৰ পইতা ভাতৰ প্ৰচলন অকল অসমতে সীমাবদ্ধ নহয় অসমৰ লগতে বেংগল উৰিষ্যা আৰু দক্ষিণ পূব এছিয়াৰ বহুকেইখন দেশতে ইয়াৰ প্ৰচলন আছে আমাৰ অসমীয়া সংস্কৃতিত গৰু বিহুৰ দিনাই পইতা ভাত খোৱাৰ এক ৰয়েল ট্ৰেডিশ্যনৰ প্ৰচলন আছে সাধাৰণতে বহাগৰ আৰম্ভণিৰ পৰাই পইতা ভাতৰ আকৰ্ষণটো বাঢ়ে কাৰণ তেতিয়াৰ পৰাই অলপকৈ গৰম পৰিবলৈ আৰম্ভ কৰে গতিকে ইমান উপকাৰী খাদ্যগুণ থকা আহাৰ আমি সকলোৱে যোনে যেনেকৈ পাৰোঁ গৰমৰ দিনকেইটাত খোৱা উচিত কোনোবাই যদি ইয়াৰ টেষ্ট ল'বলৈ বাকীও আছে তেন্তে এবাৰ লৈ চাওকচোন ভাল পাবই আজিলৈ ইমানেই পুনৰ এটা নতুন ভিডিঅ' লৈ অতি সোনকালে আহি আছোঁ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকে ধন্যবাদ